নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকা এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এজন কৃষকৰ ঘৰত আহিছিলোঁ। তেওঁৰ যথেষ্ট ঘৰতে কাজি নেমু, গোল নেমুৰ গছ আছে। তেওঁ মোক ঘৰত গৈ তেওঁ ক'লে যে কাজি নেমু আৰু গোল নেমুৰ এটা বেমাৰ লাগিছে। ওচৰত এয়া চিনাকি কৰি দিছোঁ, এয়া আমাৰ কুৰ্তিপাৰ সত্ৰৰ সত্ৰাধিকাৰ, তেওঁৰ ঘৰলৈ মই আহিছিলোঁ। এয়া যাদৱ চন্দ্ৰ গোস্বামীদেৱ আপোনালোকৰ সন্মুখত। গতিকে আপুনি কওকচোন কি হ'ল নেমুজোপাৰ, কেনেকুৱা ধৰণৰ আপোনাৰ কিমান নেমু আছে সদ্যহতে এতিয়ালৈকে? নেমু মোটামুটি প্ৰায় 100 জোপা মানেই আছে। হয়, বাৰীখনৰ প্ৰায় ছাইডৰ যিবিলাক ঢাপ আছে, হয়, সেই ঢাপবিলাকত নেমুটো দিয়া হয়, যিহেতু পানীটো বেছি হেৰি কৰিব নোৱাৰে, গতিকে ওখ জেগাত দিয়া হৈছিলে। মোটামুটিভাৱে বহাগ জেঠ আহাৰলৈকে যিখিনি নেমু পোৱা হৈছিলে সেইখিনি নেমুত ইমান বেমাৰ লগা নাছিলে। হয়, বৰ্তমান সময়ত গছবিলাকৰ তলত মানে সম্পূৰ্ণ মেচিয়ৰ নোহোৱাকৈ কিছুমান নেমু সৰি গৈছে, আৰু দেখা গৈছে যে ডালবিলাকো কিছুমান পচি মানে ঘূৰি ওলাইছে, আৰু সেই জেগাতে অংশটো ভাগি গৈছে। এনেকুৱা ধৰণৰ যি ধৰণৰ মানে ভাবিছোঁ, আৰু বিশেষকৈ বাৰিষাৰো হয়তো প্ৰভাৱ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত কিশোৰ হাজৰিকাদেৱে কিছু পৰামৰ্শ দিছে। এটা অৰ্গেনিক এটা মেডিচাইন প্ৰয়োগ কৰিবৰ কাৰণে আমাক দিছে। সেইখিনি এয়া আপোনাৰ তলত দেখিছে নেমু যথেষ্ট সৰি গৈছে, আৰু প্ৰধানতঃ ইয়াৰ এটা বেমাৰৰ কাৰণে আজি তেওঁ মোক ক'লে, ইয়াত আপোনাৰ যিটো এই নেমুজোপাত মজা খোৱা যিটো পোক, নেমুৰ মজা খোৱা যিটো পোক নেমু গছৰ, এইটো প্ৰায় আপোনাৰ বৰ্ষাকালীন হয় এই বেমাৰটো দেখা যায়। এই বেমাৰটো হ'লে আপোনালোকক মই দেখাই দিছোঁ, এইটো দেখিছে, এইটো এনেকুৱা আপোনাৰ ঘূৰি ওলাই থাকিব, আৰু ইয়াত এটা ফুটা হৈ যায়, ফুটা হৈ পেলাই সেইটো অংশতে ভাগি যায়। এইটো এটা তাৰ ডাল দেখিছে, এইটো ডাল শুকাই গৈছে, তাৰ পৰা সৰি গৈছে এইটো ডাল। গতিকে এনেকুৱা ধৰণৰ আপোনাৰ ইয়াত এটা পোক হৈ যায়, এই ফুটাটো দেখিছে, ইয়াত এই ডালটোত এটা পোক আছে। এই পোকটো যদি আপুনি কিবা কাৰণত উলিয়াই নিদিয়ে, ই ভিতৰি মজাটো আপোনাৰ গোটেই গছ খাই গৈ থাকিব, গছজোপালে আৰু শেষত গৈ ডাঙৰ হৈ যায় পোকটো, আৰু গুৰিলে গৈ পেলাই গুৰি পৰ্যন্ত খাই দিয়ে। শেষত গৈ গছজোপা মৰি যায়। এইটো আপোনালোকে দেখিছে, এই ডালটো ইয়াত আপোনাৰ পোকটোৱে প্ৰথম এই জেগাটোৱে সোমাই এইটো ঘূৰি ওলাই গৈ ইয়াত মানে কাটি দিলে ডালটো। এতিয়া মই আপোনালোকক ইয়াত মেডিচিন এটা আপুনি ব্যৱহাৰ কৰি কেনেকৈ সোনকালে ইয়াৰ পৰা প্ৰতিকাৰ পাব পাৰিব, পোকটো আপুনি কেনেকৈ মাৰিব পাৰিব, সেই পদ্ধতিটো মই আপোনালোকক দেখাই দিছোঁ। এইটো এটা চিৰিঞ্জত আপোনালোকে ল'ব, লৈ পেলাই প্ৰথম এই ফাকটোৱে আপোনাৰ ভৰাবলৈ এটা কাৰণে অসুবিধা হয়, কিয় যেতিয়া পোকটোৱে খায়, পোকটোৰ যিটো ঘূৰি মানে সি পিছলৈ ঠেলি উলিয়াই পেলাই বাটটো বন্ধ কৰি থয়, যাৰ কাৰণে কি আপুনি এইফালে মেডিচিনটো সোমোৱাব নোৱাৰে, কাৰণ সেইফালে যদি মেডিচিনটো সোমোৱাই দিলে সম্পূৰ্ণ ভিতৰলৈ নাপায়। গতিকে আপুনি এই ডালটোৰ অলপ পিছতে আপুনি এটা ফুটা কৰিব লাগিব বা কাটি দিব লাগিব, তাত আপুনি এই ফুটাটোৱেদি নি আপুনি মেডিচিনটো এনেকৈ 2 টোপাল মেডিচিন আপুনি ভৰাই দিলে। ঠিক মই এয়া মেডিচিন ভৰাই দিলোঁ, দেখিছে। মেডিচিনটো আপুনি ভৰাই দিয়ে, অকণমান সময় ৰুলেই হয়। এইটো আপোনালোকে চাওক, এইটো পোকটো দেখিছে, এইটো মই দেখাই দিছোঁ, এইটো এই পোকটো আপোনাৰ এতিয়া মৰি গ'ল মেডিচিনটো পাই। এই পোকটো যদি কিবা কাৰণত এইফালেদি সোমাই গৈ থাকে, ই তললৈ যিমান গৈ থাকিব, মজাটো খাই পোকটো এটা সময়ত ডাঙৰ হৈ যাবগৈ। আপোনাৰ মোটামুটি ঘূৰি পালেগৈ সি কেৰাঙুলিটো সমান আপোনাৰ ডাঙৰ হ'ব, আৰু গোটেই নেমু গছজোপাৰ সাহটো খাই দি পেলাই শেষত গৈ নেমুজোপা মৰি যায়। গতিকে দাদা এইটো চাওক, এইটো পোক এনেধৰণৰ মই বহু পোক আপোনাৰ এতিয়া সদ্যহতে উলিয়াই দিছোঁ। এইটো এটা খুব আপোনালোকে ভাল পদ্ধতি, আপোনালোকে এইটো ব্যৱহাৰ কৰক। আৰু দ্বিতীয়তে এই কামটো কৰাৰ পিছত আপোনালোকে আৰু এটা কাম কৰিব লাগে যে এই পোকটো নধৰিবৰ কাৰণে আপুনি মেডিচিনটো আগতীয়াকৈ আপুনি স্প্ৰে' কৰি থৈ দিব পাৰে। কিন্তু পোকটো লগাৰ পিছততো উপায় নাই। এইটো এটা ডাল দেখিছে, এইটো মই আপোনালোকক ইয়াতো পোক আছে, এইটো এটা ডাল ছিগি গৈছে, এইটো মই আপোনালোকক দেখাম।
কৰি মেডিচিনটো ভৰাই দিছোঁ। মেডিচিনটো অলপ এনেকৈ লৰাই দিব। লৰাই দিয়াৰ পিছত ডালটোলৈ অলপ তললৈ যেতিয়া বিয়পি যাব, ঠিক আপোনাৰ 3-4 ছেকেণ্ডৰ পিছত পোকটো ওলাই আহে। এতিয়া আপুনি দেখিছে এইটো এইটোতো বহুত ডাঙৰ দেখিছেনে? এই পোকটোৱে আপোনাৰ গৈ যেতিয়া এই গুৰিলৈ গুচি যাব, সেইটো মেডিচিনটো পাই লগালগ মৰি গৈছে। গতিকে মই আজি মোৰ দৃষ্টিত যিখিনি সন্মুখতে মই যিখিনি দেখিলোঁ, সেইখিনি মই আজি ইয়াত প্ৰায় কেইটা হ'ল? আপোনাৰ তাত এটা আছে, সিফালে 4টামান আছে নেকি? 3টা। এইখিনি চাওক আপোনালোকে। মই ইয়াত চব পোক মৰি গৈছে। ইয়াত 1, 2, 3, 4, 5 এইটো এটা ভাগি ছিগি গৈছে। এইটো মানে 6টা পোক মই ইয়াৰ পৰা উলিয়ালোঁ। আপোনালোকে নিজেই চাওক। এই গছজোপাৰ পৰা সদ্যহতে মই দেখা পোৱা যিকেইটা, সেই মই 6টা পোক ইয়াৰ পৰা উলিয়াইছোঁ। কিন্তু ইয়াত যদি ভালকৈ চোৱা যায় আৰু ওলাব পোক। কিন্তু তথাপিও এই 6টা পোক যে মই গছজোপাৰ পৰা মই উলিয়ালোঁ, আচলতে গছজোপাৰ এই 6টা পোকে কিমান ক্ষতি কৰিলেহেঁতেন সেইটো আমি মানে আন্দাজ কৰিব নোৱাৰোঁ। হয়তো ইয়াৰ ৰিজাল্টটো আপুনি এই গছজোপাৰ আৰু 2-3 মাহৰ পিছত পালেহেঁতেন। এই 6টা পোক যদি এই নেমুজোপাত থাকিলেহেঁতেন, হয়তো এই নেমুজোপা যে জীয়াই থাকিব এইটো আশা একেবাৰে কম। গতিকে দাদা আপুনি কওক, আপুনি কেনেকুৱা পালে পদ্ধতিটো? নাই, সুন্দৰ। এইটো একচুৱেলি আমাক প্ৰয়োজন হৈছে, বিশেষকৈ গাঁৱৰ মানুহখিনিয়ে হয় ইমান মেডিচাইন বা তেনেকুৱা ধৰণৰ পেষ্টিচাইডৰ কথাবিলাক বুজি নাপায়। হয় গতিকে বিভাগীয় ফালৰ পৰা এই বস্তুটো অৰ্গেনিক হিচাপে যিটো ইয়াতে মেডিচাইন দিছে, হয় সেইটো দি অন্তত মৰিবলৈ ধৰা গছখিনি হয় উজ্জীৱিত কৰিব পৰা যাব। আৰু এইটো খুবেই প্ৰয়োজন হৈছে, কাৰণ এতিয়া বাৰিষাৰ ছিজন, মানুহবিলাকে বাৰীত সোমোৱাটো কম হয়। গতিকে সুবিধাবিলাক, আক্ৰমণটো বেছি হয় পোকবিলাকৰ। আপুনি আৰু এটা কাম কৰিব পাৰে যে যদি আপুনি পোকটো উলিওৱাৰ কথাটো আপুনি নাভাবিলেও হয়, আপুনি দেখিছে ডালটো ঘুনগুৰি ওলাই পেলাই পচি পেলাই বা তেনেকুৱা ফুটা হৈ গৈছে, আপুনি এনেকুৱা এটা চিৰিঞ্জ ল'ব। চিৰিঞ্জৰ মেডিচিনটো লৈ ফুটাটো পিনি লাহেকৈ আপুনি স্প্ৰে ভিতৰলৈ মেডিচিনটো ভৰাই দিয়ক। ভৰাই দি আপুনি বা কেঁচুমতা বা কিবা দি বাটটো অকণ বন্ধ কৰি থৈ দিলে সি ভিতৰতে মৰি যাব। আচ্ছা, পোকটো ভিতৰত মৰি গ'লেও আপোনাৰ অসুবিধা একো নাই। গতিকে এই পোকটো যদি কিবা কাৰণত আপোনাৰ ডালত থাকিহে যায়, তেতিয়াহে আপোনাৰ বিপদ বেছি। কাৰণ পিছত গৈ এই পোকটো ক্ৰমে ই ডাঙৰ হৈ গৈ থাকে। গুৰিলে যিমানকৈ গৈ থাকিব তাৰ বৃদ্ধিটো বাঢ়ি যায়, সিমান সি ডাঙৰ হৈ গৈ থাকে। আৰু এটা সময়ত যেতিয়া আপোনাৰ গুৰি পাবগৈ, তেতিয়া আপোনাৰ মোটামুটি আমাৰ কেৰা আঙুলিটো সমান ডাঙৰ হয়। আৰু পোকটোৰ গাত সৰু সৰু আপোনাৰ নোম হৈ যাব। আৰু তাৰ মুখখন ইমানেই ধাৰ, আমাৰ কাঠ কটা মিস্ত্ৰীৰ ৰান্দাৰ নিচিনা ধাৰ, সি সোমাই যাব, খুলি গৈ থাকিব। গতিকে সেই পোকটোৰ কাৰণে আপোনাৰ এই গছজোপা এটা সময়ত গৈ মৰি যাব। আৰু গছজোপাক আপুনি এনেকুৱা এটা পোক যিটো নেকি সি গছৰ, আপুনি ওপৰত স্প্ৰে কৰি লাভ নাই, কাৰণ সি গছৰ ডালটোৰ ভিতৰত ডালটোৰ ভিতৰত গৈ মেডিচিন নাপায়। গতিকে সেইটো এটা বৰ ডাঙৰ কথা। গতিকে আপুনি পোকটোৰ কাৰণে আমাৰ অসুবিধা সেইকেইটাই হয়, আপুনি কিবা মেডিচিন এটা যদি ওপৰত মাৰি দিছে, কাৰণ পোকটো ভিতৰতে থাকি যায়। কিন্তু আপোনাৰ এটাই কাম হ'ব, এতিয়া মই আপোনাক এই যিটো বুদ্ধি দিলোঁ, আপুনি চিৰিঞ্জ এটা ল'ব। আপুনি ফাৰ্মাচীত গৈ চিৰিঞ্জ এটা কিনি আনিব। চিৰিঞ্জটোৰ লগতে আপুনি মেডিচিনটো মই আপোনালোকক দি যাম। মই নিজে জৈৱিক, সেইটো মেডিচিন আপোনাৰ কোনো ধৰণৰ অসুবিধা নাই। সেই মেডিচিনটো লৈ আপুনি য'ত য'ত আপুনি দেখিব ডালবিলাক ঘুনগুৰি ওলাইছে, তাত আপুনি লাহেকৈ বেজীটো সোমোৱাই আপুনি অকণমান 2 এটোপাল মেডিচিন যোৱাৰ পিছত আপুনি ডালটো ওপৰমূৰাকৈ ধৰিব লাগে, যাতে মেডিচিনটো তললৈ যায়। যোৱাৰ পিছত আপুনি মুখখন কিবা কেঁচুমতা বা অকণমান মাটি বা গোবৰ অকণমান দি মুখখন বন্ধ কৰি দিব লাগে। তাৰমানে কেতিয়াবা কি হয়, অলপ যদি শক্তিশালী হয় পোকটো, সি হয়তো যদি ওচৰতে থাকে, ফটকৈ মেডিচিনটো পাই সি বাহিৰলৈ ওলাই গুচি আহিব পাৰে। বাহিৰত আহি মৰিব পাৰে। হয়তো কেতিয়াবা সি বাহিৰলৈ অহাৰ পিছত নমৰিবও পাৰে। যদি আপুনি মুখখন বন্ধ কৰি থয়, তেতিয়া সি ভিতৰতে মৰি যাব, আৰু তাৰ কাৰণে অসুবিধা একো নাই। আৰু গোটেই পোকখিনি আপুনিতো তেনেকৈ ধৰক, আপুনি যিমান পাৰে, এতিয়া মই আপোনাৰ তাত 6টা পোক উলিয়াই দিলোঁ। কিন্তু এই পোকটো নহ'বৰ কাৰণে আপুনি এটা কাম কৰিব পাৰে। যেতিয়া নেমুৰ বাৰিষাৰ আৰম্ভণি, ঠিক আমাৰ জেঠ মাহ, বহাগৰ শেহত, জেঠৰ প্ৰথমতে আপুনি যদি এই মেডিচিনটো
স্প্ৰে কৰে তেতিয়া ফুলে গছৰ ফুলাৰ যেতিয়া ফুলাৰ ছিজন হয় ফুলৰ ছিজনত যদি আপুনি এই মেডিচিনটো স্প্ৰে কৰে তেতিয়া কিন্তু এই আপোনাৰ যিটো বেমাৰ এই পোকটো আপোনাৰ নালাগে কিন্তু পোকটো লাগি যোৱাৰ পিছত তাক এৰুৱাবলৈ দিগদাৰ হয় গতিকে প্ৰতিষেধক হিচাপে পোকটো নলগাকৈ আপুনি কেনেকৈ ৰাখিব পাৰে আপোনালোকে বাৰিষাৰ আগত বহাগৰ শেষত জেঠৰ প্ৰথমতে আপোনালোকে এই ঔষধটো ধৰক 15 দিনৰ মূৰত দুবাৰ আপুনি স্প্ৰে কৰি দিয়ে যদি এই বেমাৰটো নালাগে গতিকে আচ্ছা দাদা সদু শেষত মই এতিয়া আপোনাৰ তালৈ আহিলোঁ আপোনাক নেমুজোপাৰ বা বাকী যি সুবিধাখিনি মই চাই পেলাই আপোনাক নেমুজোপাৰ যিটো আমাৰ ট্ৰিটমেণ্ট সেই ট্ৰিটমেণ্টটো মই আপোনাক কৰি দিলোঁ আপোনাৰ নেমুজোপা হয়তো ঈশ্বৰে কৰিলে ইয়াৰ পিছত ভাল হ'ব যি পোক লাগিছিলে সেইটো মই আপোনালোকক চাই মেলি দিলোঁ বা কৰি দিলোঁ আপোনালোকে পৰৱৰ্তী সময়ত এই ঔষধটো মই আপোনালোকক দি যাম আপোনালোকে সুন্দৰকৈ ব্যৱহাৰ কৰিব এই ঔষধটো ব্যৱহাৰ কৰিলে হয়তো ভৱিষ্যতে এইটো বেমাৰ নহয় আৰু তাৰ কাৰণে মই আপোনালোকক ঔষধ মোৰ ফালৰ পৰা মই দি যাম কাৰণ এইটো মই নিজে বনোৱা মই বনোৱা ঔষধটোৱে আপোনাৰ যদি কামত দিছে বা আপোনাৰ ভাল হয় সেইটো মোৰ কাৰণে খুব ভাল কথা গতিকে আপোনালোকক মই দি যাম এতিয়া আপুনি কওক আমাৰ অসমবাসী ৰাইজলৈ আপুনি কি পৰামৰ্শ আগবঢ়াব বা হয় ধন্যবাদ হাজৰিকা জয়তে সমূহ দৰ্শকক আমাৰ কৃষি প্ৰধান অঞ্চল বা কৃষিজীৱী আমাৰ অসমখন সাম্প্ৰতিক সময়ত অকল ধান খেতি বুলিয়েই নহয় এইবাৰ বাৰিষাৰ ছিজনটো অলপ বেছি পানী হোৱাৰ বাবে বহুত জেগাত ধান খেতি ক্ষতি হৈছে তথাপিও আমাৰ যিবিলাক বাৰীত হোৱা নেমু জাতীয় শস্য যিবিলাকৰ জৰিয়তে আমি অন্ততঃ এটা ভাল উপাৰ্জনৰ ৰাস্তা আছে এই ক্ষেত্ৰত হাজৰিকাদেৱে যিটো প্ৰচেষ্টা লৈছে নিশ্চয় ভৱিষ্যতে নেমুৰ যিটো বেমাৰ সেই বেমাৰটো ভাল কৰাৰ এটা সুবিধা হ'ব আপোনাৰ যি সমস্যা সেই সমস্যা মই মোৰ ফালৰ পৰা মই যিমান পাৰোঁ আপোনাক সহায় কৰি যাম আৰু ভৱিষ্যতলৈও আপোনাৰ যদি কিবা অসুবিধা হয় মোক জনাব মোৰ ফালৰ পৰা মই আপোনালোকক যেনেকৈ পাৰোঁ মই তেনেকৈ সহায় কৰিম আৰু এতিয়া আজি ইমানখিনি সময় আপুনি মোক দিয়াৰ কাৰণে আপোনালৈ বহুত ধন্যবাদ মই ধন্যবাদ জনাইছোঁ আজিকালি সময়ৰ মূল্য বেছি আজিকালি মানুহক লগ পাবলৈও বৰ টান হয় দুই এষাৰ কথা পাতিবলৈও মানুহৰ সময় টেলিফোনতেই প্ৰায় কথা পতা হয় তথাচ আজি আপুনি আপোনাৰ বহুমূলীয়া সময়কণ মোক দিয়াৰ বাবে আপোনালৈ মোৰ বহুত ধন্যবাদ আজিৰ অনুষ্ঠানটো মই আজি ইমানতে সামৰিছোঁ পৰৱৰ্তী মই আপোনালোকলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে আজিৰ যিটো ভিডিঅ' এই ভিডিঅ'টো আচলতে মই খুব যত্ন কৰি মই আপোনালোকক দেখাইছোঁ আৰু এই ঔষধটো কোনো কেমিকেল নহয় এইটো সম্পূৰ্ণ এটা জৈৱিক এই ঔষধটো ব্যৱহাৰ কৰি আপোনালোকে এই যিটো বেমাৰ মজা খোৱা পোকৰ বেমাৰটো খুব এটা সুন্দৰভাৱে আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু পৰৱৰ্তী সময়ত মই আকৌ আপোনালোকলৈ এনেকুৱা ভিডিঅ' লৈ আহিম আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো যদি আপুনি নতুনকৈ চাই আছে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ